নমস্কাৰ বন্ধু বান্ধৱসকল, মোৰ ইউটিউব চেনেল জ্ঞান দৰ্শন চেনেললৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰা হ'ব আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ কেইটামান ৰিকুৱাৰমেণ্ট বাঢ়িছে। আজি সেইটোৰ বিষয়ে আজি আলোচনা কৰা হ'ব। তো বন্ধুসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক। এডভাৰটাইজমেণ্ট নং ইয়াত লিখা আছে, অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম or before the 4 p.m. of 12/06/2022 for filling up the post of junior accountant, junior administrative assistant and laboratory assistant grade 3 under Assam Agriculture University. ইয়াত কোৱা হৈছে যে কেণ্ডিডেটজন অসমৰ বাসিন্দা হ'ব লাগিব, স্থায়ী বাসিন্দা হ'ব লাগিব আৰু জুন মাহৰ 12 তাৰিখৰ আগত 4টা বজাৰ আগত ফৰ্ম ফিল আপ কৰিব লাগিব অনলাইনত, নহ'লে আপোনাৰ ফৰ্ম ফিল আপটো নহয় তাৰ পিছৰ পৰা। আৰু ইয়াত লিখা আছে অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে মে মাহৰ 13 তাৰিখৰ পৰা আৰম্ভ হৈছে। ইয়াত এইটো ৱেবছাইটত ফৰ্ম ফিল আপ এপ্লিকেশ্যন কৰা হয়। ইয়াত পোষ্টৰ নামবিলাক লিখা আছে। ইয়াত প্ৰথমত আছে নেম অফ দ্য পোষ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। ইয়াৰ কাৰণে পোষ্ট আছে 27টা, OBC আৰু MOBCৰ কাৰণে 3টা, HCৰ কাৰণে 1টা, STৰ কাৰণে 6টা, ST CHৰ কাৰণে 3টা, URৰ কাৰণে 8টা অৰ্থাৎ জেনেৰেল, PWDৰ কাৰণে 1টা, EWSৰ কাৰণে 5টা, টোটেল 27টা পদ আছে। ইয়াৰ ইনিচিয়েল পে হ'ব অৰ্থাৎ চেলাৰী 14,000ৰ পৰা 49,000লৈকে আৰু প্লাছ GP 8,700 এক্সট্ৰা। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন লাগিব। ইয়াত কোৱা হৈছে যে কেণ্ডিডেটজনে গ্ৰেজুৱেট হ'ব লাগিব, ছায়েন্স আৰ্টছ কমাৰ্চত যিকোনো এটাত গ্ৰেজুৱেট হ'ব লাগিব আৰু এটা কম্পিউটাৰ চাৰ্টিফিকেট লাগিব 6 মাহ, অৰ্থাৎ 6 মাহ আৰু 1 বছৰৰ এটা কম্পিউটাৰ চাৰ্টিফিকেট হ'লেই হ'ব। 2 নম্বৰত আছে জুনিয়ৰ এছিষ্টেণ্ট, পোষ্ট আছে 17টা। ইয়াৰ কাৰণে OBC আৰু MOBCৰ কাৰণে 3টা, HCৰ কাৰণে নাই, STৰ কাৰণে 4টা আৰু STHৰ কাৰণে 2টা, জেনেৰেলৰ কাৰণে 1টা, PWDৰ কাৰণে 2টা আৰু EWSৰ কাৰণে 5টা, টোটেল 17টা। ইয়াৰো পে একেই হ'ব, গ্ৰেড পে একেই। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী লাগিব যিকোনো এটা ষ্ট্ৰীমত, ছায়েন্স আৰ্টছ অৰ্থাৎ আৰু কমাৰ্চত এটা হ'লেই হ'ব। আৰু ইয়াৰ কাৰণে ডিজাইৰেবল, ইয়াৰ কাৰণে কম্পিউটাৰ চাৰ্টিফিকেট লাগিব আৰু এক্সপিৰিয়েঞ্চ ইন একাউণ্টছ, আৰু আপুনি যদি একাউণ্টেণ্ট থাকিছে সেইটো এক্সপিৰিয়েঞ্চ লাগিব। পোষ্ট নম্বৰ 3 লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 3। ইয়াৰ কাৰণে পোষ্ট আছে 12টা, MOBC আৰু OBCৰ কাৰণে 3টা, HCৰ কাৰণে 1টা, STPৰ কাৰণে 1টা, STHৰ কাৰণে 1টা, URৰ কাৰণে 4টা জেনেৰেল, PWDৰ কাৰণে 1টা, EWSৰ কাৰণে 1টা, টোটেল 12টা পোষ্ট। ইয়াৰো পে একেই, চেলাৰী একেই, গ্ৰেড পে একেই আছে। ইয়াৰ কাৰণে এছেঞ্চিয়েল কোৱালিফিকেশ্যন, ইয়াৰ কাৰণে কোৱালিফিকেশ্যন কি লাগিব ইয়াতে লিখা আছে। ইয়াতো বেচেলাৰ ডিগ্ৰী লাগিব, ছায়েন্স, হোম ছায়েন্স অফ গভট ৰিকগনাইজ। ইয়াৰ কাৰণে ছায়েন্স লাগিব লেবৰেটৰীৰ কাৰণে। ইয়াৰ কাৰণে আৰ্টছ আৰু কমাৰ্চ নহয়। জেনেৰেল ইনষ্ট্ৰাকশ্যন 1 নম্বৰত আছে কেণ্ডিডেটজনৰ PRC থাকিব লাগিব অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট থাকিব। 2 নম্বৰত আছে কেণ্ডিডেট যদি আগতে চাকৰি কৰিছিল তাৰ কাৰণে NOC দিব লাগিব। আৰু 3 নম্বৰত আছে মিনিমাম এজ থাকিব লাগিব, কেণ্ডিডেটজন 18ৰ পৰা 40 বছৰলৈকে কেণ্ডিডেটজনৰ থাকিব লাগিব। আৰু ইয়াত আছে কেণ্ডিডেটজন ৰিলেক্সেশ্যন এজ থাকিব, SC STৰ কাৰণে আছে, HCৰ কাৰণে 45 ইয়াৰ্ছ, OBC আৰু MOBCৰ কাৰণে 3 ইয়াৰ্ছ অৰ্থাৎ 43 বছৰলৈকে আৰু 2 ইয়াৰ্ছ এক্স ছাৰ্ভিচমেনৰ কাৰণে। 4 নম্বৰত আছে কেণ্ডিডেট হেভ টু ডেপজিট এপ্লিকেশ্যন ফিজ এজ ফল'জ। A নম্বৰ ₹500 পে' কৰিব লাগিব, UR, OBC, MOBC আৰু EWSৰ কাৰণে 500। বি নম্বৰত দি আছে ₹250 ফৰ SC ST
STH and PWDৰ কাৰণে 250 টকা। এই ফিজখিনি কত বাহিৰত অফলাইনত পে নহয়, এইটো অনলাইনতে পে কৰিব লাগিব। 6 নম্বৰত দি আছে the selection and appointed shall be made up per AAU rule। AAU ৰুলৰ মতে সিলেকশ্যন কৰা হ'ব। ইয়াত কোৱা হৈছে যে আপোনাৰ কেণ্ডিডেটজনক ডিছকুৱালিফাই কৰিব পাৰে। ইয়াৰ কাৰণ দিছে no person shall eligible for appointment in the service। নাম্বাৰ 1 আছে unless she is permanent resident of Assam। যদি অসমৰ বাসিন্দা নহয় তেওঁক ডিছকুৱালিফিকেশ্যন কৰা হ'ব। 2 নম্বৰ দি আছে unless she possesses good conduct and antecedents as certified by the head of the institution last date। 3 নম্বৰ দি আছে if she is insane or has been convicted by the court of law for criminal offense। যদি কেণ্ডিডেটজনৰ নামত কোনো কেছ থাকে তাক চাকৰিৰ পৰা বঞ্চিত কৰা হ'ব। চিট দি আছে মোড অফ সিলেকশ্যন।